সুন্তৰা দৈ কেনেকৈ নাচাবা বৰ মৰম লগা সুন্তৰা দৈ কেনেকৈ নাচাবা বৰ মৰম লগা কেনেকৈ নাচাবা কি কি হ'ল? 10 টকা দিয়ক না। নাই পইচা নাই নে? মই একো খাব পোৱা নাই দাদা। নাই পইচা। দাদা দিয়ক না। 10 টকা দিয়ক না। দিয়ক না 10 টকা। দাদা 10 টকা দিয়ক না। 10 টকা দিয়ক না। নাই 10 টকা। ল 10 টকা আছে। দাদা কিহে খালে এইটো? মোক যোনে দিছে সি খাইছে, তই দি আহিবি আৰু খাই আহিবি। ডাক্তাৰটোৱে বেয়া হৈ গ'ল। বেলেগ মক্কেল এটা ধৰিব লাগিব। ইমান হাস্তা মানুহ ভৰি আছে, হাত আছে, কৰি খাব নোৱাৰা, খালি ভিক্ষা খুজি থাকা। মই বেমাৰী কেইবাদিনো খোৱাই নাই মই ভাত পানী। তোকতো দেখাত নালাগে তই বেমাৰী বুলি। ঐ ৰ তোক মই ক'ৰবাত দেখিছো। ক'ত বা দেখিছে? তোৰ কথা মোৰ ভণ্টিয়ে কৈছিল, ফেচবুকত তোৰ ফটো দেখাইছিল। তোৰ বৰ ডাঙৰ ডাঙৰ বিজনেছ আছে, ডাঙৰ ডাঙৰ ফ্লেট আছে। তোৰ এইটোৱে বিজনেছ নেকি? এই ভিক্ষা খুজি থকা এইটো বিজনেছ? আজি ভণ্টিক কৈ আছো, তই যে ইমান ডাঙৰ বিজনেছমেন এটাই এই ৰাস্তাত ভিক্ষা খুজি আছা, আজি কৈ আছো তোৰ চব কথা কৈ আছো। দাদা তেনেকুৱা নকৰিব, মোৰ বিয়াখন নাভাঙিব। নাই নাই তই চাই থাক, আজি মই কৈ আছো। দাদা ভণ্টিক মই বহুত ভাল পাওঁ আপোনাৰ। ভাল পালে হ'ব নেকি? এই ভিক্ষাৰী এটাই তোৰ কি আছে? 10 টকা 5 টকা লৈ পেলাই তই ভিক্ষা খুজি যা, এনেকে মোৰ ভণ্টিক তই সংসাৰখনত সুখে ৰাখিবি? ইনকাম আছে মোৰ। ইনকাম? মোৰ বহুত ইনকাম আছে দাদা, বহুত ইনকাম আছে। আপুনি নক'ব বিয়া নাভাঙিব। ইনকাম আছে তোৰ? 10 টকা 20 টকা 10-20 টকা 10-20 টকা ইনকাম চাব নেকি? ইনকাম চাব, ইনকাম চাব। এইবিলাক বান্ডেল আছে, বহুত আছে, আপুনি জানে। এই বান্ডেল দেখিছে? এইবিলাক ইনকাম নহয়। আৰু চাব, আৰু আছে, আৰু চাব, আৰু চাব নেকি আপুনি? হ'ব 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 বন্ধ কৰ। এনে ভিক্ষা খোজা একমাহত কিমান ইনকাম কৰিব পাৰা? মোৰ ইনকামটো এনেই চিজন বেয়া থাকিলে 1.5 লাখ মান হয়, আৰু চিজন যদি ভাল থাকে নহয় 2 লাখ, 2.5 লাখ, 3 লাখ এনেকুৱা হৈ যায়। তেনেহ'লে বহি আছা কিয়? তই আজিৰ পৰাই মোৰ ভৰি যোৱাই হয় নেকি?